পইচা আনিব পৰা নাই, এক পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা CM দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা পৰিয়ালক CM নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নেৰো। যিটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে, যিটো বস্তুৰ প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ বস্তু, তাৰ তলত সকলোৱে যিটো লিখিব লাগে যে ডিক্লেয়াৰ আছাম ডেভাষ্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি। আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয়, আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়। মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম, নহ'লে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্যলেন বনাই থকা যিকেইটা পাৰ্টি, এই পাৰ্টিকেইটাই নাগালেণ্ডৰ পৰা বিভিন্ন ঠিকাদাৰৰ জৰিয়তে মাতি আনিলে। 4 লেন কোম্পানীৰো আৰু NHIDCLৰো এটা ডাঙৰ ভূমিকা আছে। দ্বিতীয় ডাঙৰ ভূমিকাটো হ'ল যে নেশ্যনেল হাইৱেত গোটেই পানী জমা হৈ যোৱা ঘটনা। ৰিগেল আৰু যিকেইটা কোম্পানীয়ে কাম কৰিছে তেওঁলোকক অচিৰে তেওঁলোকৰ যি কৰ্পৰেট ছচিয়েল ৰেছপঞ্চিবিলিটি ফাণ্ড 2% দিব লাগে, সেই 2% মই শিৱসাগৰৰ মানুহৰ কাৰণে আৰু যোৰহাটৰ মানুহৰ কাৰণে খৰচ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। কালি আমাৰ অসম পুখুৰীত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে অসমৰ ৰাজ্যসভা আৰু লোকসভাৰ 13গৰাকী সাংসদ আমি তেখেতৰ লগত ৰাজ্যখনৰ যি বান পৰিস্থিতি সেই বিষয় লৈ তেখেতৰ লগত এক আলোচনাত মিলিত হ'ল। তেখেতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমি কিদৰে ৰাইজৰ লগত অৱস্থান কৰিছোঁ, কেনেধৰণে সহযোগিতা আগবঢ়াই আছোঁ, ক্ষয়ক্ষতিৰ পৰিমাণ ইত্যাদি গোটেইখিনি কথা বিস্তৃতভাৱে আমাৰ লগত আলোচনা কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চপদস্থ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম অসমত আহিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও পৰামৰ্শ ৰাজ্য চৰকাৰ আৰু দললৈ আগবঢ়াইছে। তাৰ ভিতৰত বান ক্ষতিগ্ৰস্ত ৰাইজক যাতে আমি স্থায়ী সকাহ দিব পাৰোঁ। আগন্তুক দিনত কৃষি বা কৃষকৰ যি লোকচান হৈছে, আমাৰ এগ্ৰ' যিখন ছেক্টৰ পূৰা এই ছেক্টৰটোত যি লছ হৈছে, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি খেতিপথাৰ নষ্ট হৈছে, পুখুৰীৰ মাছ ওলাই গৈছে, বিভিন্ন জনৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে। তাৰ এটা আমাৰ ওচৰত থকা প্ৰিলিমিনাৰী ৰিপৰ্ট মাননীয় প্ৰধানমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰোঁ আৰু গোটেই কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাক আশা দিছে যে কেন্দ্ৰ চৰকাৰে অসমৰ এই বিপদৰ সময়ত, বিশেষভাৱে উজনি অসমৰ ৰাইজৰ এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ যিমান সহযোগিতা কৰিব লাগে সিমান সহযোগিতা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে
কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুয়োখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুয়োখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুয়োখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই চাৰিওখন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000, 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে জানো যে বাচন বৰ্তন বস্ত্ৰ এইবিলাকৰ অভাৱৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ এই কিঞ্চিত সাহায্যই মই আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ পৰা লোৱা প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি খুব কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিম। ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি আন বিভিন্ন ধৰণৰ সহায়, এই সময়ত মেডিকেল কেম্পৰ প্ৰয়োজন হ'ব, এই সময়ত জীৱ জন্তুক ক্ৰিমেশ্যন কৰাৰ প্ৰয়োজন হ'ব,
ৰাইজক ঘৰ আদি বনোৱাত সহায় কৰাৰ প্ৰয়োজন হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তৃণমূলত ৰাইজৰ লগত থিয় হৈ ৰাইজক সকাহ দিবৰ বাবে চেষ্টা কৰিব। এই পৰিৱেশত আমি আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ দলৰ বহু কাৰ্যকৰ্তাৰ ঘৰ সম্পত্তি বিনষ্ট হৈছে। তাৰ পিছতো তেওঁলোক ৰাইজৰ হৈ কাম কৰি আছে। নিশ্চিতভাৱে সেই দলৰ কাৰ্যকৰ্তাসকলকো আজি আমি অভিনন্দন জনাইছোঁ। এই কিঞ্চিত সাহায্য অভিযান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ইয়াত অৰিহণা লুকাই আছে। মন্ত্ৰী বিধায়ক দলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ এই 4খন জিলাক বাদ দি আন জিলাসমূহৰ কাৰ্যকৰ্তাই এই অভিযানত আমাক সহায় কৰিছে। বৰ্তমানলৈকে আমি প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আমি প্ৰেৰণ কৰিছোঁ, যি সামগ্ৰী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বৰঙণিৰে আমি পঠিয়াইছোঁ। অনাগত দিনতো আমি য'ত য'ত চৰকাৰৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই বা NGO বা আন সংগঠনসমূহৰ সহায় যদি কিবা এটা ক্ষেত্ৰত পৰ্যাপ্ত নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকিব। আজি পুনৰবাৰ এই ক্ষুদ্ৰ আৰু অতি বিনম্ৰ প্ৰয়াসত আমাক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই প্ৰণাম জনাইছোঁ। শিৱসাগৰ চৰাইদেউ ৰাইজক আমি আশ্বাস দিছোঁ, বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। গোলাঘাট যোৰহাট ৰাইজৰ লগত আমি থিয় হৈ হয়তো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব, তাত লিখা আছে অসমৰ অধিবাসী মুছলমানবিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক 1000 বছৰ আগত অহা। গতিকে টেনশ্যনে নাই, মাত্ৰ 75 বছৰহে ধৰিছোঁ। গতিকে টেনশ্যন ল'বলগীয়াটো একোৱেই নাই। গতিকে আপোনালোকে ক'তো টেনশ্যন নল'ব। যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিওঁ তেতিয়ালৈকে আপোনালোকে টেনশ্যন নল'ব। আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এতিয়া কংগ্ৰেছ দলৰ কি এইটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে, তেওঁৱে এডিট কৰিছিল। তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে। গতিকে আপোনালোকৰতো কোনো কথা টেনশ্যনে নাই। এইখন টেনশ্যনে বাকী আমাকহে টেনশ্যন দিব এইবিলাকত। আপোনালোকৰতো ক'তো কোনো টেনশ্যনে নাই। যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব, তেতিয়াহে আপোনালোকে টেনশ্যন ল'ব, আদাৰৱাইজ কোনো টেনশ্যন নল'ব। মই ভাল কৰি কৈছোঁ। গতিকে এই আইনখন একো নাই, এইখিনি ধেমালিতে ক'লোঁ যে চিম্পুল কথা। বৰপেটা সত্ৰক সন্মান জনাইছোঁ, বৰদোৱা সত্ৰক সন্মান জনাইছোঁ, মাজুলীক সন্মান জনাইছোঁ। আৰু ইয়াত পোৱামক্কাও থাকিব, কাৰণ পোৱামক্কাও 250 বছৰ আগত। এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে। তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে। অস্থানীয় মানুহ গ'লে কি হয়, পৰম্পৰাবোৰ নষ্ট কৰি পেলায়, ঐতিহ্যবিলাক নষ্ট কৰি পেলায়। সেইকাৰণেহে এইখন আইন। আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰিটি। ন', উই আৰ অলছ' প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছ' ফ্ৰম এণ্টাৰিং দেয়াৰ। গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই। মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি, যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয়। আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলোঁ যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে, চিডুল কাষ্ট বহি আছে, তেওঁলোকক আমি পট্টা দি দিম। এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব। সেইটোত আপুনিও এগ্ৰী। এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে, আমি খালি STৰ লগত যেনিবা SCটো লগাই দিছোঁ, ইমানেই। গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ। ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণত ক'লে তেখেতৰ ইণ্টেণ্টৰ লগত আমাৰ অকণো বিভেদ নাই। কিন্তু সমস্যাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ চাব কৈছোঁ, যিটো ডেফিনিশ্যন অৰিজিনেল ইনহেবিটেণ্ট, দিছ কামছ আণ্ডাৰ Section 3 of the Original Act, and this Section 3 is applicable for all other sections. আপুনি যিটো আইকনিক হেৰিটেজ কৈছে, দিছ ৰিলেটছ টু অনলি Chapter 12.
কিন্তু এই ডেফিনিশ্যনটো আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেইকেইটা চেপ্টাৰৰ কাৰণে গোটেইকেইটা ছেকশ্যনৰ কাৰণে প্ৰযোজ্য গতিকে তেখেতৰ যিটো ইণ্টেন্ট যে অকল সত্ৰ বা আইকনিক ইনষ্টিটিউশ্যন প্ৰটেকশ্যন কৰে উই ডোণ্ট হেভ এনি অবজেকশ্যন কিন্তু এই ডেফিনিশ্যনটো যদিহে গোটেই আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেই ছেকশ্যনবোৰ এফেক্ট কৰে তেতিয়া এইটো ভয়ংকৰ কাৰবাৰ হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছোঁ যে দিছ ইজ অনলি ৰিলেভেণ্ট টু আইকনিক ভেৰি গুড ছাৰ কিন্তু যদি সকলোৰে কাৰণে যদি এফেক্ট কৰে তেতিয়াহ'লে সেইটোও আমি এমেণ্ড কৰিম ভেৰি গুড ছাৰ কিন্তু মোৰ মতেদি দিছ ইজ অনলি ফৰ দিছ ভেৰি গুড ছাৰ মই সেইকাৰণে এটা এমেণ্ডমেণ্ট ইয়াতে মুভ কৰিব খুজিছোঁ নতুনকৈ এই যিটো ক্লজটো আছে অৰিজিনেল ইনহেবিটেণ্ট লাষ্টত লিখি দিব লাগে ইন ৰেচপেক্ট অফ চেপ্টাৰ 12 তেতিয়াহ'লে আমাৰ আপত্তি নাই ছাৰ দেট ইজ একচেপ্টেড ছাৰ ভেৰি গুড দেন উই ডোণ্ট হেভ এনি অবজেকশ্যন ছাৰ মাননীয় অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্টত লিখি দিম দিছ ডেফিনেশ্যন ইজ অনলি ৰিলেভেণ্ট ফৰ চেপ্টাৰ 12 ফৰ অনলি ফৰ আইকনিক হেৰিটেজ কাৰণ আমাৰ বাছ এইটোৱে কথা ইয়াত একচুৱেলি সেইটোৱে আছে কিন্তু আপোনালোকৰ মনত যিহেতু শংকা আছে এইটো আমি ছাৰ থেংক ইউ ছাৰ নাই ৰহিম ডাঙৰীয়া মই মানিয়ে ল'লোঁ যে যদি কাৰণ আমাৰ উদ্দেশ্যটো বৰপেটা মাজুলী আৰু বটদ্ৰৱাক ছিকিউৰ কৰা যদি চবতে হয় তেতিয়াতো সকলো মানুহে এফেক্টেড হ'ব সেইকাৰণে আমি লিখি দিম যে অৰিজিনেল এভিডেন্স লাষ্টত আমি এটা শব্দ লিম 2000 ইন দ্য ৰেফাৰেঞ্চ টু চেপ্টাৰ 12 এইটো আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট মই মুভহে কৰিলোঁ আৰু কাইণ্ডলি আপুনি সেইটো একচেপ্ট কৰি দিলে আমি পিছত লাইনটো ভৰাই দিম মাননীয় অধ্যক্ষ মহোদয় ইমান নালাগে এইটোতো হৈ গ'ল মই এটা ছাৰ যুক্তিসংগত কথা ছাৰ প্লিজ মুখ্যমন্ত্ৰী মহোদয়েও বেয়া নাপায় মই জানো তাৰমানে ছাৰ আপুনি যিটো ক'লে 2006 আৰু 25 বছৰ সেইটো আছিলে ৰেগাৰ্ডিং ফৰেষ্ট খুব ষ্ট্ৰিক্ট কৰিছিলে কোনে কৰিছিলে মই যেতিয়া MLA নাছিলোঁ MP নাছিলোঁ এতিয়া কথাটো হ'ল যে যিহেতু উই আৰ ডিলিং উইথ দি লেণ্ড ইন জেনেৰেল লেণ্ড গতিকে এই ক্ষেত্ৰত প্ৰস্পেক্টিভ ডেটটো ইউজ কৰিব লাগে 2006 নহয় 2026 বা তাৰ প্ৰস্পেক্টিভ ডেট হ'ব আৰু 3 জেনেৰেশ্যনটো ইট ইজ ৰিলেটেড টু জেনেৰেল লেণ্ড নট ৰিলেটেড টু ফৰেষ্ট গতিকে 25 ইয়াৰ্ছৰ জেগাত 18 বছৰ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মইতো বৰপেটা জিলাৰ MLA হিচাপে আপুনিতো জানে যে আমাৰ বাঘবৰ সত্ৰৰ আজি অৱস্থা কেনেকুৱা 5 কিলোমিটাৰ ভিতৰত কেইবাটাও মছজিদ আহি গৈছে যদি এই আইনখন আজিৰ পৰা 50 বছৰ আগত আহিলেহেঁতেন সত্ৰখনৰ অন্তত 5 কিলোমিটাৰ আমি বচাব পাৰিলোহেঁতেন এতিয়া মই কাকো আপত্তি নকৰোঁ এইটো ডেম'গ্ৰাফিক চেঞ্জ এটা হৈছে তাত মই কোনো আই হেভ নাথিং নিগেটিভ ফিলিং এই আইনখন যদি শৰৎ সিংহ ডাঙৰীয়াৰ দিনত আহিলেহেঁতেন হিতেশ শইকীয়াৰ দিনত আহিলেহেঁতেন তেতিয়াহ'লে হয়তো আপুনি আজি বাঘবৰ সত্ৰৰ মানুহখিনি নিৰাপত্তাৰ অভাৱত আৰু নাম কীৰ্তন শব্দ শুনাৰ ভিতৰতে কেইবাটাও মছজিদো স্থাপন হৈ গৈছে গতিকে দিছ ইজ ৰিমেইনিং কেইটামান কাৰণ তাত লিখা আছে একখনত যে কোনোবা যদি বহিলে আৰু তাক উঠাব পৰা নাযায় মাত্ৰ ৰিমেইনিং ইনষ্টিটিউট কেইটামান আমাৰ আছে বৰপেটা সত্ৰ বটদ্ৰৱা এই ক্ষেত্ৰত আপোনালোকেতো মই বিচাৰোঁ যে আপোনালোকৰ যদি স্পিৰিটটো বৰ অসম নিৰ্মাণ হয় আপোনালোকে মোক ক'ব লাগে যে 75 নহয় ছাৰ 100 কৰি দিওঁ কাৰণ এইটো হ'ল সময়ৰ আহ্বান আৰু আমি যথেষ্ট পজিটিভলি ইয়াত বহিছোঁ বৰপেটা বটদ্ৰৱা মাজুলী কেইটামানে জেগা বাকী আছে লেট ইট বি ছাৰ্ভাইভ ইয়াত যদি কমাব চেষ্টা কৰোঁ তেতিয়াহ'লে এইটোৱে বুজাব যে নহয় আমি কোনোবাই তাত মাটি কিনিব খুজিছোঁ গতিকে ইমানখিনিলৈকেতো এৰি দিব লাগে আৰু এইটো নতুন কথা নহয় 2 বছৰ আগৰ পৰাই নিয়মটো প্ৰযোজ্য হৈয়ে আছে বৰপেটাত অলৰেডি বাই গভৰ্ণমেণ্ট অৰ্ডাৰ এইটো চলিয়ে আছে ইয়াত আৰু এমেণ্ড আনিব নালাগে আপোনালোকে এটা বাৰ্তা পঠাওক যে চেয়াৰমেন আলী ডাঙৰীয়া ইয়াক আদৰণি জনাইছে ৰহিম ডাঙৰীয়া আদৰণি জনাইছে বৰপেটা ৰাইজে আপোনালোকক ভাল পাব আৰু এনেকৈ হাউচৰ পৰা লাহে লাহে আমি বৰ অসম নিৰ্মাণৰ এটা মেছেজ পঠিয়াব লাগিব ইয়াতে এনেকৈ সৰু সৰু কথাবিৰ আজি যেতিয়া আপুনি আপোনাৰ ভাষণ শুনিব যে মুখ্যমন্ত্ৰীও আপোনাৰ এটা কথা মানি ল'লে আপুনিও মুখ্যমন্ত্ৰীক মানি ল'লে এইটোৱেতো বুজাবুজি মই ডাইৰেক্টলি ক'লোঁ যে মোৰ চেপ্টাৰ 12 এইটোলৈহে কনচাৰ্ণ বাকীলৈ 3 জেনেৰেশ্যনৰ ডেফিনেশ্যন এইটো থাকিব নালাগে আপোনালোকৰ মনত শংকা আছে আই এগ্ৰি ইমিডিয়েটলি বাকীখিনি আপোনালোকে মোৰ কথা মানক যে এই 3টামান থাকিব দিয়ক আৰু লোকেল মানুহক কৈছোঁ তাত ময়ো যাব নোৱাৰোঁ
আপোনালোকে কেতিয়া জেদ কৰিব বোলে ছাৰ আপুনিতো যাব পাৰিব, য'ত মই কৈছোঁ ময়ো যাব নোৱাৰোঁ, তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আৰু পাৰ্টিকুলাৰ কাৰণে এগ্ৰী ছাৰ, আমি জেনেৰেল বুলি ভাবিছোঁ। নহয়, নট জেনেৰেল, অনলি বৰপেটা বটদ্ৰ বা মাজুলী পোৱামক্কা 250 years old ইনষ্টিটিউট, 250 years old ইনষ্টিটিউট। গতিকে আপোনালোকে এইখিনি মানি লওক, আমাৰ মেজৰিটি আছে, পাছ কৰাব পাৰিবা, ডেট ইজ নট ইম্পৰ্টেণ্ট। আমি ঐক্যমতত পাছ কৰাইছোঁ, সেইটো এটা মেছেজ যায়, বাৰ্তা যায়।